গুড মৰ্ণিং এভৰিৱান। আজি নৱমী, সকলোলৈকে পুনৰবাৰ দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গতিকে আমি আজি এতিয়া যিহেতু আমি জনাইছিলোঁ যে আমি কোচবিহাৰত আছোঁ, গতিকে ইয়াৰ পৰা আমি যাম জলদাপাৰা, এখন ইক' ৰিজৰ্ট, বৰ সুন্দৰ। গতিকে তাত গৈ চাওঁ। ইতিমধ্যে আমাৰ সকলো বস্তু পেক কৰা হৈ গৈছে, অলপ বস্তু আমি গাড়ীত থৈও আহিলোঁ। গতিকে আৰু খন্তেক সময়ৰ পিছতে আমি ইয়াৰ পৰা ওলাম। গতিকে চাই লওঁ। কিন্তু কোচবিহাৰত বৰ ভাল লাগিল, মানে পূজাসমূহ ইমান সুন্দৰ পূজা যে আমাৰ যে হিন্দীত এষাৰ কথা আছে, এক সে বাৰকাৰ এক, ঠিক তেনেকুৱা। মানে আপুনি কোনখন পূজা চাব, এখনৰ ওপৰত এখন, এখনৰ ওপৰত এখন। আপুনি গৈ থাকিলে ইয়াতে সুভাষ পল্লী বুলি কয়, টাকাৰ গাছ বুলি কয়, আৰু তেনেকুৱা কিছুমান জেগা আছে, নামবিলাক ইমান মনত ঠিক নাই। কিন্তু যিখিনি পূজা আমি বৰ্তমান চালোঁ, বৰ ভাল পূজা। আৰু মানে ইয়াতে এটা বস্তু ভাল লাগিল যে ট্ৰেফিকৰ যিটো ব্যৱস্থা, ট্ৰেফিকৰ ব্যৱস্থাটো বৰ সুন্দৰ, বিৰাট সুন্দৰ ট্ৰেফিকৰ ব্যৱস্থা। গতিকে আৰু চিটিখন অলপ মানে কোচবিহাৰ যিখন টাউন আচলতে, টাউনখন অলপ প্লেন চিটি টাইপ। মানে আপোনাৰ কেনেকুৱা হয়, ৰাস্তাবিলাক বিচাৰি পাবলৈ বৰ ভাল। মেইন ৰোড কিছুমান আছে, এইটো এটা ৰাস্তা, এইটো এটা ৰাস্তা, এইটো এটা ৰাস্তা, এইটো এটা ৰাস্তা। গতিকে এনেকৈ যদি আপোনাৰ 8টা ৰাস্তা আছে, এই 8টা ৰাস্তাৰ 1 নম্বৰৰ পৰা 2 নম্বৰ, 2 নম্বৰৰ পৰা 3 নম্বৰ, 3 নম্বৰ, এনেকৈ 8টা ৰাস্তা পূৰা কমপ্লিট, এনেকৈ ইটোৰ পৰা সিটো মানে কানেক্ট। গতিকে প্ৰত্যেকটো ৰোডৰ এটা এটা নাম আছে। গতিকে উলিয়াবলৈ বিৰাট ভাল। আৰু কোচবিহাৰ টাউনখনৰ বাহিৰে বাহিৰে এটা ৰাস্তা আছে। গতিকে আপোনাৰ যদি মই টিভিৰ মানে আপোনাৰ এই ৰিম'টটো যদি লওঁ, এই টিভি ৰিম'টটো যদি আপুনি এনেকৈ চাই, এই মাজৰ দেখিছে, এই মাজৰ এইখন যদি চিটি হয়, তেতিয়াহ'লে আপোনাৰ কাষে কাষে এনেকৈ কাষে কাষে ৰাস্তা আছে, যিটো ওলাই যাব পাৰিব। গতিকে আপোনাৰ ন' এণ্ট্ৰি যদি প্ৰত্যেক ৰাস্তাৰ মাজত দিছে, তাৰ মাজতো কিছুমান মেইন ৰোড খোলা ৰাখিছে। গতিকে আমি যিখন হোটেলত আছোঁ, এই হোটেলখন একদম আপোনাৰ পোষ্ট অফিচ বুলি কয়, কোচবিহাৰ বাজাৰ ব্ৰাঞ্চ। গতিকে পোষ্ট অফিচৰ একদম কাষত আছোঁ আমি। গতিকে মিডিল পইণ্ট, আৰু ইয়াৰ পৰা একদম সকলোখিনি ওচৰত পৰে, চব চাব পাৰি। আৰু যোৱাকালি আমি এটা মই ভিডিঅ'ত দেখাম যে যোৱাকালি আমি মদন মোহন মন্দিৰ, সেই মন্দিৰটো বৰ সুন্দৰ লাগিল, বিৰাট সুন্দৰ লাগিল। আৰু তাৰে যি লাইটিং, তেওঁলোকৰ পৰিষ্কাৰ, তেওঁলোকৰ চাফ চিকুণতা, তেওঁলোকৰ যি ডিচিপ্লিন, এই বস্তুখিনি বৰ ভাল লাগিল। আৰু ৰাস্তাবিলাক মানে বহুতেই ভাল বুলি ক'ব পাৰি। আমি যদি কোচবিহাৰ কওঁ, কোচবিহাৰৰ বিষয়ে হয়তো আমি বহুতে নাজানো। ৱেষ্ট বেংগলৰ এখন আছুতীয়া এক্সট্ৰাকৈ থকা এখন আমি টাউন বুলি জানো, বা আমি আমাৰ গুৰুজনাৰ যি ইয়াত ধাম আছে, গতিকে সেয়া আছে বুলি আমি জানো। কিন্তু কোচবিহাৰ টাউনখন ইমান সৰু টাউন নহয়, ডাঙৰ টাউন। আৰু মানুহবোৰ সহজ সৰল। ৰাস্তাবোৰ বিশেষকৈ মই আকৌ কৈছোঁ যে ৰাস্তা ইমান ভাল ৰাস্তা। আৰু পুৱা হ'ল মাত্ৰ মিউনিচিপালিটিয়ে একদম পূৰা ক্লিন কৰি দিয়ে, ৰাস্তা ক্লিন কৰি দিয়ে, মানে ইমান সুন্দৰ লাগিছে। গতিকে কিছুমান বস্তু সঁচাকৈ ভাল লাগিল মোৰ। ৰেডি হৈছে আমাৰ জানে 2 গৰাকী। গতিকে 2 গৰাকী আমাৰ ইয়াত এইটোৱে আমাৰ খেলা বস্তু ইহঁতৰ। এতিয়া এই ৱাৰ্ড্ৰপটোৰ ভিতৰত ইহঁত এনেকৈ সোমাই, সেইটো হেনো সিহঁতৰ ঘৰ। গতিকে যাবলৈ ওলালোঁ যিহেতু গোটেই বস্তুবিলাক উলিয়াই গাড়ীত দি দিয়া হৈছে, কিন্তু ইহঁতৰ খেলা এতিয়াও খতম হোৱা নাই। হোটেলৰ পৰা চেক আউট কৰি ওলাই আহিছোঁ। এতিয়া আমি ব্ৰেকফাষ্টৰ নামত কিবা এটা খাই লওঁ। তৃপ্তি হোটেল কোচবিহাৰ। গতিকে ইয়াতে কি পায় আমি চাওঁ। দাদা পুৰি হ'ব ন? ঠিক আছে। এইখন গুঠি, গতিকে এইখনত কেনেকৈ আলু কাটে চাওঁ। আমাৰ হ'লে আঙুলি কিজানি ভাজিৰ লগত মিলি যাব। কিমান সৰু সৰুকৈ কাটিছে আপোনালোকে চাওকচোন।
আমি কাটিব লাগিলে কিন্তু ইয়াত আঙুলি গুচি যাব। দক্ষিণ খাগৰাবাৰী লাভ। আমি বৰ্তমান কোচবিহাৰৰ পৰা জলদাবাৰীৰ দিশে আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ ব্ৰেকফাষ্ট হৈ গৈছে। লিখা আছে আলিপুৰদুৱাৰ, পুন্দিবাৰী, বক্সিৰহাট। পণ্ডিবাৰী, এইফালে বক্সিৰহাট। আচ্ছা, গতিকে কালি আমি যিফালে মধুপুৰ গৈছিলোঁ সেই ৰাস্তাতে আমি আকৌ যাম আজি ন? সেইটো ৰাস্তাত গৈ আমি একদম সোণাপুৰ হৈ পেলাই আমি জলদাপাৰা ৱাইল্ড লাইফ চেঞ্চুৰী পাই যাম। আমি বৰ্তমান ফালাকাটাৰ দিশে আগবাঢ়িছোঁ। আমি সোণাপুৰ বুলি এটা ৰাস্তা আছে মাজতে, সেইফালে আমি যাব পাৰিলোহেঁতেন, কিন্তু সেইফালে ৰাস্তাটো বেয়া বুলি আমাক ইয়াৰে লোকেল মানুহে জনাইছে। সেইটো কাৰণে আমি ডাইৰেক্ট ফালাকাটা হৈ পেলাই যাম। ফালাকাটাৰ পৰা আমি আকৌ সোঁফালে লৈ ল'ম ৰাইট ছাইডে, যিটো একদম জলদাপাৰা যাব। ইতিমধ্যে জলদাপাৰা নেশ্যনেল পাৰ্কৰ সমীপত আমি পাইছোঁহি। সমীপতে থকা যি ৰিজৰ্টছসমূহ আছে তাৰে এখন ৰিজৰ্টছ আমি বুক কৰি ৰাখিছিলোঁ। গতিকে এইখন আমাৰ ৰিজৰ্টছখন নেচাৰ্ছ নেষ্ট নামৰ বৰ সুন্দৰ বৰ পৰিৱেশ, একদম চাৰিওফালে গ্ৰীণ, পূৰা চাৰিওফালে সেউজীয়াৰ মাজত এইখন আছে। নতুনকৈ বনাইছে আৰু আমি গম পোৱা মতে আমি যিটো ৰুমত আজি থাকিম সেইটোৰ বোলে আলহী আজি আমি প্ৰথম, সেইটো কাৰণে আৰু ভাল লাগিল। ইয়াত এতিয়াও বনাই আছে, ডাঙৰ ডাঙৰ ৰুমবোৰ বনাই আছে। এয়া কাম কৰি আছে মিস্ত্ৰীয়ে। আমাৰ পুপি আৰু জুবিয়া পূৰা জোলনা খেলি আছে। তোমালোকে কি খেলিছা? তোমালোকে কি কৰিছা? বা জোলনা খেলিছা? অঁ, ঠেলি দিব লাগে। বাহ বাহ, মই অকণ ঠেলি দিছোঁ, চাওঁ। মই বস্তু থৈ আহোঁ দেই, তাৰপিছত ঠেলি আছোঁ। গতিকে এয়া ৰুম, ওপৰত এইটো এটা টাৱাৰো আছে ইয়াৰ ওপৰত উঠিব পৰাকৈ। সুন্দৰ, নতুনকৈ বনাইছে, বঢ়িয়া। এয়া আমাৰ সংগীতাই বাৰান্দাত পূৰা ফুল চুই আছে, সুন্দৰ। আৰু অকণ ধুনীয়া কৰিলে আৰু ধুনীয়া লাগিব। কেনেকুৱা লাগিছে? ধুনীয়া ন? গতিকে ৰুমসমূহো বিৰাট ধুনীয়া, দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি প্ৰথম সোমাইছোঁ আৰু এইকেইটা ৰুম বোলে আজি আমি প্ৰথম ইউজ কৰিম। গতিকে সুন্দৰ ৰুম। এক সুন্দৰ পৰিৱেশৰ মাজত আমি আমি বৰ্তমান এতিয়া আছোঁ জলদাপাৰা নেশ্যনেল পাৰ্কৰ একদম সমীপত গাতে লাগি থকা এখন ৰিজৰ্টছ, তাতে আছোঁ। মই ৰিজৰ্টছখন এবাৰ দেখুৱাই দিছোঁ। এইখন সেই ৰিজৰ্টছখন, ইয়াতে থকা যিটো টাৱাৰ তাতে আমি উঠি আছোঁ। আমি যদি কেমেৰাটো অকণমান কাষলৈ ঘূৰাই দিওঁ আপোনালোকে দেখিব এই ৰিজাৰ্ভ ফৰেষ্টৰ কাষতে আমি বহি আছোঁ। পৰিৱেশটো বৰ সুন্দৰ, সুন্দৰ। আচলতে আমাৰ প্লেনটো অলপ বেলেগ আছিলে। প্লেনটো এতিয়া আমি যেনেকৈ আহিছোঁ তাৰ টোটেলি ওলোটা প্লেন আছিলে। আমি অহা কথা আছিল প্ৰথমে এই জলদাপাৰা নেশ্যনেল পাৰ্কত, তাৰপিছত আমি ইয়াৰ পৰা কোচবিহাৰৰ পূজা উপভোগ কৰিম। কিন্তু যিহেতু এইবাৰ পূজা মাথো 3 দিনীয়া বা দশমীক লৈ পেলাই 4 দিনীয়া বুলি ক'ব পাৰি, সেইকাৰণে আমি প্লেনটো অকণমান চেঞ্জ কৰি দিলোঁ যে প্ৰথমে আমি পূজা উপভোগ কৰিম কোচবিহাৰত, আৰু সেইমতে আমি কোচবিহাৰৰ বিভিন্ন পূজা মণ্ডপত আমি পূজা উপভোগ কৰিলোঁ। বৰ সুন্দৰ অলপ ব্যতিক্ৰম, আমাৰ গুৱাহাটীতকৈ অকণমান ব্যতিক্ৰম পাইছোঁ আমি কিছুমান বস্তু, ভাল লাগিছে। মই আগৰ ভিডিঅ'ত ইতিমধ্যে মই জনাইছোঁ যে প্ৰত্যেকখন পূজা কমিটিয়ে এক সে বঢ়কৰ এক বুলি হিন্দীত এষাৰ কথা আছে, তেনেকুৱা। আৰু প্ৰত্যেকখন পূজা মণ্ডপেই কিছু ব্যতিক্ৰম।
ন ধ্ৰুৱ অলপ ব্যতিক্ৰম গতিকে সেয়া আমি যিহেতু অকণমান ভাগৰো লাগিল বুলি কয় পূজা বুলি ক'লে আচলতে পূজাত ঘূৰিলেই ভাগৰ লাগে আৰু এতিয়া আমি এই কমপ্লিট ভাগৰ আমাৰ গাত আমি কঢ়িয়াই আনি এই ৰিজৰ্টখন আমি পালোহি আমি বুক কৰি ৰাখিছিলোঁ আগতেই গতিকে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত এতিয়া মানে আমি শান্তিৰে আমি আৰাম ল'ম বুলি আহিছোঁ গতিকে আমাৰ প্লেন ছাকচেছ হ'ল এইবাৰ আমি অকণমান ওলাই আহিছোঁ আমাৰ যি জলদাপাৰা টাউনৰ দেখি ৰিজৰ্টছৰ আমি ৰিজাৰ্ভৰ ভিতৰৰ পৰা অকণমান ইয়াতে থকা সৰু টাউনখন তালৈ অকণমান ওলাই আহিছোঁ পূজা চাবলৈ দেখুৱাই আছোঁ পশ্চিমবংগৰ দৈ খাই চাওঁ বৰ সুন্দৰ একদম ঠাণ্ডা চিল পূৰা একদম উলিয়াই দিছে এইখন আমাৰ ৰিজৰ্টখন ডেছক্ৰিপশ্যনত দি দিয়া হ'ব কেতিয়াবা মাদাৰীহাট জলদাপাৰা গতিকে কোনোবা আহিলে ইয়াতে কণ্টেক্ট কৰিব ফোন নম্বৰ এইটো চাই লওক 9546905564 Very good girl. Very good girl. Wow. Good girl. Good girl. এভৰিৱান গতিকে আজি আমাৰ চতুৰ্থ দিন গতিকে আজি আমি উভতি যাম ঘৰলৈ বৰ্তমান আমি আছোঁ জলদাপাৰাত আৰু আজি হয়তো আমি জীপ চাফাৰী কৰিলোহেঁতেন কিন্তু তেওঁলোকে আমাক জনালে যে ইয়াত টোটেল 4টা ৰেঞ্জ আছে তাৰে 2টা ৰেঞ্জত মানে অলপ কিছু জীৱ জন্তু দেখাৰ চান্সেছ থাকে আৰু 2টাত একেবাৰে নাথাকে গতিকে আমাক যিহেতু তেনেকৈ তেওঁলোকে জনালে
গতিকে আৰু অনলাইন বুকিং হয় মানে, গতিকে আমি ইমান ভালকৈ জনা নাছিলোঁ, গতিকে অনলাইন বুকিং কৰাও নাই। গতিকে অনলাইন বুকিঙত অলৰেডি য'ত দেখাৰ মানে জীৱ জন্তুৰ দেখাৰ য'ত চান্সেছ থাকে সেইটো অলৰেডি মানে বুক হৈ গৈছে ফুল। আৰু এইটো আজি নহয়, এইটো যোৱা কিমান তাৰিখে বুলি ক'লে তেওঁলোকে 4 তাৰিখ নে 5 তাৰিখে যোৱা তেওঁ অলৰেডি ফুল হৈ গৈছে। গতিকে অফলাইন বুকিং আছে, গতিকে কিন্তু যদি আমি বস্তু দেখাই নাপাওঁ গতিকে অফলাইন বুকিং কৰিও লাভ নাই, গতিকে সেইটো কাৰণে আমি নকৰিলোঁ। গতিকে আজি আমি ঘৰমুৱা হ'ম আৰু আজি ইয়াৰ পৰা। জলদাপাৰা ইমান ধুনীয়া, নেক্সট টাইম আকৌ আহিম আৰু এবাৰ গোটেইখিনি কথা ইয়াত জানি লৈছোঁ, ফুল্লি প্লেন কৰি পেলাই আহিম, সকলো দেখুৱাম নেক্সট টাইম। জলদাপাৰাত ৰাতিপুৱা আমি ৰিজৰ্টছৰ পৰা এতিয়া চেক আউট কৰি ওলাইছোঁ। গতিকে আজি আমাৰ শেষ দিন আৰু আমাৰ এই ট্ৰিপটোৰ। গতিকে আমি ইয়াৰ পৰা ডাইৰেক্ট গুৱাহাটী যাম, ৰাস্তাত ক'ৰবাত ভাত পানী খাম, দেখা যাওক কি হয়। আমি বঙাইগাঁও পাইছোঁহি, ঘূৰি আহি আছোঁ আমি গুৱাহাটীৰ দিশে। গতিকে আমি আজি দুপৰীয়াৰ যি আহাৰ, সেই আহাৰ গ্ৰহণ কৰিম আমি বাজৈ হোটেলত। বিখ্যাত বাজৈ হোটেল বুলি ক'লে সকলোৱে জানে, আমাৰ নামনি অসমত কেইবাখনো বিভিন্ন ডিষ্ট্ৰিক্টত কেইবাখনো আছে। গতিকে বাজৈ হোটেল, মানুহ বহুত হয়, গতিকে ইয়াৰে আজি আমি খানা টেষ্ট কৰিম কেনেকুৱা হয়। কিমান মানুহ আপোনালোকে দেখিছে যে কোনোবা উঠিলেহে বেলেগ বহিব পাৰিব, আৰু আমি এওঁলোক আহি বহিছিলে, আচলতে খানা আহি পাই গ'ল। আমাৰ খানা আহি গৈছে, গতিকে আমি মাংস লৈছোঁ। বাজৈ হোটেল বিখ্যাত যিহেতু, অসংখ্য মানুহ দেখিছেনে, বহুত মানুহ হয় ইয়াত। আমি বৰ্তমান টিহু পাৰ হ'লোঁ ন? টিহু পাৰ হ'লোঁ আমি বৰ্তমান, আৰু গুৱাহাটীলৈ এপ্ৰক্সিমেটলি 100 কিলোমিটাৰ, 96 কিলোমিটাৰ মাইল পোষ্টত লিখা আছে। গতিকে আহি আছোঁ লাহে লাহে। প্ৰায় আমাৰ ইতিমধ্যে আমি 11টা বজাৰ পৰা প্ৰায় 5 ঘণ্টা জাৰ্ণি আমি সম্পূৰ্ণ কৰিছোঁ। নলবাৰী 17 কিলোমিটাৰ, গুৱাহাটী 80 কিলোমিটাৰ, 80 কিলোমিটাৰ গুৱাহাটী দেখাইছে। ইতিমধ্যে আমি গুৱাহাটী সোমাইছোঁ। গতিকে ঈশ্বৰে ভালে কুশলে আমাক আনিলে। নোহোৱাকৈ বিন্দাছ আনিলে আৰু। ইয়াৰ পিছত আৰু এটা ৰোড ট্ৰিপ হৈ আছে, যিটো বহুত বঢ়িয়া হ'ব। গতিকে চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং।